এইটো মিস্ত্ৰী আজিৰ মিস্ত্ৰী ইয়াত 2 বেগ বনোৱা হ'ব আৰু ইয়াত 2 বেগ 4 বেগ হ'ব আজি তহঁতে কিবা কোৱা নেকি দৰমুচ মাৰি আছে চক Welcome back to my YouTube channel Bormon by Vlog যেহেতু আজি আমাৰ ঘৰত ফাইনালি এয়া সোলিং পাৰা হৈ গল পাৰ এইটো চক দৰমুচ এই দৰমুচৰ লগত ধুনিয়াকে বহাই আছে এইটো চক সোলিং পাৰা হৈ গল এটা ঢালাই মাৰাৰ প্ৰচেছ চলি আছে আৰু চাই থাকিব আমাৰ ভিডিওটো আৰু যেহেতু এয়া ঘৰৰ মালিকনি এতিয়া ধুনিয়াকে কৈ আছে ইফালে ইফালে কাম কৰবা এয়া আৰু আছে মানুহ কাম কৰা মানুহ এইটো সব আমাৰ গল্লু এইটো এতিয়া মছলা বনোৱাৰ প্ৰচেছ চলি আছে ইয়াত ঢালাই কাৰণে 4 বেগ সিমিট আছে আৰু আনিব লাগিব ইয়া সক বালি পেলা হৈ আছে ধুনিয়াকে এক ট্ৰেক্টৰ পাথৰ দিছিলো আৰু সক ইখিনি থাকি গল ইমান এটা লাগা নাই এতিয়া আমাৰ ঢালাই মাৰা প্ৰচেছ চলি আছে এয়া মিস্ত্ৰী ধুনিয়াকে টুপা বনাই দিছে আৰু এটা ঢালাই মাৰি আছে আৰু যেহেতু আজি ইমান ভিডিওটো দেখাব পৰা নাই আপোনালোকে বেয়া পাব নালাগে আৰু নেক্সট ভিডিও আপোনালোকক দেখাম গোটেইখিনি কিমানখিনি হৈছে কামটো আৰু হয়তো আপোনালোকে ভাবি আছে যে ঘৰৰ ভিতৰত প্লাষ্টাৰ নকৰি খিনি কিয় ঢালাই মাৰি আছে যোনটো মই ঠিকা দিছিলো সেইটো ঠিকা মতে সেই কামটো আদায় কৰি দিয়াৰ পিছত তাৰপিছত আকৌ নতুনকে কাম ল'ব তাৰ বাবে এইখিনি ভিডিওটো দিলো নেক্সট ভিডিওত আপোনালোকক গোটেই ভাঙি পাতি কম আপোনালোকে চাই থাকিব